হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰিব, তেখেতক আকৌ মুখ্যমন্ত্ৰী বনাওক, চব হৈ যাব। 13 কিলোমিটাৰ নতুন মথাউৰি আমাৰ তামোলপুৰ জিলাত হৈ আছিলে, নতুন মথাউৰি। মই আহিব পৰা নাছিলোঁ বনাই থাকোঁতে, কাৰণ এইবাৰ এছেম্বলি চলি আছিল, এডভান্টেজ আছাম হৈছিল, ঝুমুৰ বিনন্দিনী হৈছিল, তাৰপাছত ইলেকশ্যন হ'ল, সেইকাৰণে আহিব পৰা নাছিলোঁ। গতিকে আজি আহি চালোঁ এইখিনি কাম কি হৈছে। কামখিনিতো 90% হৈ গৈছে। মই এই মথাউৰিটো শ্লপটো অকণমান ষ্টিফ হৈছে আৰু অলপ মই ঠিক কৰিবলৈ পৰামৰ্শ দিছোঁ। কিন্তু আমি নতুন টেকন'লজিৰে কৰিছোঁ। এই মথাউৰি হয়তো কেতিয়াও ভাঙি দিব নোৱাৰে। এই মথাউৰিৰ তলত এটা প্ৰকাণ্ড জিঅ' টিউব আছে, মেগা টিউব বুলি কয়, 25 মিটাৰ দীঘল, একদম পূৰা এই 2 কিলোমিটাৰতে আছে, 2 কিলোমিটাৰ 100 মিটাৰ পূৰা আছে। তাৰ ওপৰত মাটিৰ তৰা আছে আৰু সেই বেগটোৰ ভিতৰত এটা বেগৰ ভিতৰত 10টাক বালি সোমায়। সেইটো 3-4টা হাতীও উঠাই লৈ যাব নোৱাৰে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত এই মুহূৰ্তত এইবাৰ 250 কিলোমিটাৰ এই টেকন'লজিৰে মথাউৰি বনাইছোঁ। গতিকে মই ভাবোঁ অনাগত ভৱিষ্যতত আৰু কাম কৰিম, বানপানী একেবাৰে নাইকিয়া কৰিম। এই মথাউৰিটোৰ পৰা জনসাধাৰণ আশ্বস্ত হ'ব পাৰে। মানুহেতো কৈছে মই এইটোতো ভাঙি দিব নোৱাৰে, এইটো অসম্ভৱ কথা। মানে অলপ যদি সহায়ো, মেগা টিউবটো আহি নাপায়, তলত য'ত মেগা টিউব আছে সেইটোতো উটাই লৈ যোৱা, ভাঙি লৈ যোৱা সম্ভৱেই নহয়। সেইটো মোৰ গেৰেণ্টি আছে। ডিপাৰ্টমেণ্ট নহয়, তথাপি আপুনি যিটো পথেদি আহিছে, এই মতে হ'ব কৈ দিম।